हेलो स्टूडेंट मोर यूट्यूब चैनल डेकामनिन्द्रলৈ তোমালোক স্বাগতম জনাইছো তোমালোকটো গমে পাইছা এইদিন তোমালোকক মই ক্লাস 10 ৰ পুনৰাচনাৰ অংককিটা কৰি দিছিলো কিন্তু আজি মই ক্লাস 9 ৰ প্ৰথম চেপ্টাৰটো কৰি দিব ওলাইছো এইটো আছে সংখ্যা প্ৰণালীৰ প্ৰথম চেপ্টাৰত কি অংক আছে যে দিয়া আছে শূন্যটো পৰিমেয় হয় নে নহয় হেতু সুধিছে প্ৰথম অংকটো তাৰছত ইয়াক p/q এৰিত প্ৰকাশ কৰিব পাৰি নে এনেকুৱাকৈ সুধিছে এতিয়া আমি জানিব লাগিব যে পৰিমেয় সংখ্যা কি হয় যা p/q এৰিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যা কি হয় পৰিমেয় বোলে যত p2 আৰু q2 কিহত পৰে অখণ্ড সংখ্যা তাৰ পৰি q2 কোনো কাৰণত শূন্য হ'ব নোৱাৰে এনেকুৱা ক্ষেত্ৰত আমাৰ এইটো চালো যেনে ধৰি লওক শূন্যটো এতিয়া যদি শূন্যটো আমি চাও কি হ'ব ইয়াক আমি p/q এৰিত প্ৰকাশ কৰিব পাৰো কাৰণ শূন্যক যদি যিকোনো এটা সংখ্যাৰে হৰণ কৰি দিও ধৰি লোৱা 1 হ'ব তেতিয়ালে শূন্য হ'ব ইয়াত কি হ'ল ওপৰৰ হানি কি হ'ল p হ'ল আৰু তলৰ হানি q হ'ল এইটো এটা অখণ্ড সংখ্যা এইটো এটা অখণ্ড সংখ্যা আৰু এইটো শূন্য নহয় এই কাৰণে এইটো কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় শূন্যটোক আৰু ইয়াক p/q এৰিত প্ৰকাশ কৰিব পাৰি তেতিয়ালে তোমালোকে এনসাৰত কি লিখিবা যে শূন্যটো পৰিমেয় সংখ্যা হয় ইয়াক p/q এৰিত প্ৰকাশ কৰিব পাৰি এইটো আছিল তোমালোকৰ 1 নম্বৰ এতিয়া ইয়াৰে নেক্সট নম্বৰটো 2 নম্বৰটোত কি আছে দিয়া আছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা লিখা বা উলিওৱা এতিয়া 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াব লাগিলে তেনে হস আমাৰ এই 3 আৰু 4 টো কি কৰিম আমি 7 হৰযুক্ত দুটা পৰিমেয় সংখ্যা বনাই লম এতিয়া সেই হিচাপত চাবা তোমালোকৰ 2 নম্বৰটো কি দিয়া আছে আমি এই 3 টো এনেকৈ প্ৰকাশ কৰিব পাৰো 3 3 ইনটু কেইটা সংখ্যা লাগে আমাৰ 6টা লাগে তেতিয়ালে 6 হলে এটো 7 হিচাপে ধৰি ললো তেতিয়ালে ইয়াতে আমি 7 কৰিছে সেই কাৰণে 7টা ধৰি ললো তোমালোকৰ দেখা দেখি গম পাবা 7 আৰু 7 কেনসেল হয় আকৌ 3 থাকিব কিন্তু এইখিনি হতক আমি এটো ফালে নগৈ এটো ফালে ক্যালকুলেশন কৰিলে কিমান 3 7 গুণ 21 আৰু তলত থাকিল 7 আকৌ 4 টো সেই একে প্ৰচেছতে লিখিলো ইয়াতে থাকিল 4 পূৰণ 7 আৰু তলত থাকিল 7 ইজ ইকুৱেল টু 4 7 গুণ 28 আৰু ডিভাইডেড বাই 7 তোমালোকে ভাবিছা এই 7 টো কিয় লৈছো এই 7 টো এই কাৰণে লৈছো মানে হৰটো 7 হিচাপে বেলেগ সংখ্যাও ল'ব পাৰিলো আমি 7 টো এই কাৰণে লৈছো 3 আৰু 4 ৰ মাজত আমাক 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে যিমানটা উলিয়াব দিয়া তাতকৈ এক বেছি ধৰি লৈ পেলাই আমি হৰটো মানে বনাই লম এতিয়া 6টা আছে সেই কাৰণে আমি 7 হিচাপে লৈছো এতিয়া তোমালোকে লিখিলে হ'ল আৰু therefore 3 আৰু 4 ৰ মাজৰ কেইটা লাগে 6টা পৰিমেয় সংখ্যা হ'ব কি হ'ব এতিয়া চোৱা তোমালোকৰ 21/7 মানে 3 তেতিয়ালে 22/7 মানে 3 কৈ অলপ হলেও ডাঙৰ হ'ব আৰু 28/7 মানে কিমান 4 তেতিয়ালে 27/4 টো কি হ'ব 4 কে অলপ হলেও সৰু হ'ব সেই কাৰণে আমি কি লিখিম এই 22 ৰ পৰা আৰম্ভণি কৰিম সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব কি হ'ব 22/7 ইয়াৰ পৰা আৰম্ভণি কৰিম আৰু 23/7 24/7 25/7 26/7 আৰু 27/7 এতিয়া চোৱা এই 6টা সংখ্যা 22 ৰ পৰা 22 23 24 25 এনেকৈ ইহঁতক যদি আমি হৰণ কৰি চাও দেখা দেখি আমি পাম যে এইবোৰ 3 তকৈ সৰু ডাঙৰ কিন্তু 4 তকৈ সৰু এইটো আছিল তোমালোকৰ 2 নম্বৰ অংকটো আশা কৰিছো ধুনীয়াকৈ বুজি পাইছা এবাৰ নেক্সট অংকটো